Wake your ass up because it's time to go beast mode. আজি ব্লগটো বাইকৰ ওপৰৰ পৰা আৰম্ভ কৰিছোঁ মানে হঠাৎ প্লেন হৈ গ'ল বিকাল আৰু মই বোলে শুৱালকুছিতে আহোঁ একবাৰ মস্ত নগৰীখন চাই আহোঁ বহুত দিন যোৱাও নাই বোলে এই চেনেলটো আগতে টিভি ব্লগ বুলি আহিছিল এতিয়া জয়নিয়াল ব্লগ নাম থৈছোঁ কাৰণ আমাৰ মেইন চেনেলটোত জানে চবে মোক জয়নিয়াল বুলিয়ে জানে MJ ফানি ভিডিঅ'ত হ'লে সেইকাৰণে নামটো চেঞ্জ কৰি দিলোঁ বাকী কৃপেল কেনে লাগব যায় বঢ়িয়া এন্ট্ৰ কৰি যাম লাহে ধীৰে ৰাইট লং লাইফ মেইন কথা তো বাকী বলক যাই থাকোঁ আৰু এটা কথা আমাৰ মেইন চেনেলৰ লিংকটো আৰু কৃপেলৰ MK ব্লগছৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে যাই একবাৰ চাই ল'ব কেনে লাগে চাই কিনে আমি ৰাইডটো আস্তে আস্তে যাই আছোঁ তো আমাৰ ইমান মটো ব্লগিঙৰ ষ্টেপ কৰা নাই সেইকাৰণে মটো ব্লগিং জেগাখিনি আপোনালোক দেখি কিনে যাই আছোঁ লাহে ধীৰে তো চাই থাকক শেষলৈকে ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিম ঘৰৰ পৰা ভালেখিনি দূৰ আহিলোঁ 10-15 কিলোমিটাৰমান আহি পালোঁ আহি কিনে আমি এটা জেগা আহি পাইছোঁ কিন্তু আমাৰ ডেষ্টিনেশ্যন এইটো নহয় আমাৰ ইয়াতকৈ আৰু 16 কিলোমিটাৰমান আছে ইয়াৰ পৰাই হ'লে তাকে লাগি যাই থাকা চাম যিমানখিনি পাৰোঁ আৰু কাৰণ ফাৰ্ষ্ট ৰাইড এইটো ইমান এটা এক্সপিৰিয়েঞ্চ হোৱা নাই আজিয়ে ফাৰ্ষ্ট ছাডেন প্লেন হৈ গৈছে কৃপেল আৰু মোৰ বোলে আমি ইয়াতে যাওঁ তাৰপিছত মই ক'লোঁ বোলে এটা জেগাত যাবা নেকি তাৰপিছত তিয়হ কলাক বোলে বলা ফ্ৰী আছোঁ আজি তো ভাবিলোঁ আপোনালোককো দেখাওঁ ব্লগটো এইকেইটা তো চাই লওক একবাৰ এইটো হৈছে আমাৰ জুম কৰি দেখি বিখ্যাত হাজোৰ মন্দিৰ আৰু হাজোৰ মাধৱ মন্দিৰৰ এইটো পুখুৰী ইয়াতে আহিয়ে থাকে আমিও বহুত দিন আহিছোঁ ইয়াতে ৰ'ব দেখাই আছোঁ ভালকৈ হ'লে এই তাতে কিজানি কিবা ইয়াতে বিয়া চিয়াও পাতে না কিবা কাজ হৈ আছে চাগে আৰু এইটো হৈছে মাধৱ মন্দিৰ তো এই মানুহে তো বাকী এখান্তিয়ে আমি এতিয়া আমাৰ ৰাইডটো আৰু ষ্টাৰ্ট কৰোঁ বাকী এইবাৰ বাইক চলোৱা আমাৰ কৃপেলে বাকী এনেকুৱা এটা জেগাত যাই আছোঁ এতিয়াতে আপোনালোকক নকওঁ আপোনালোকে যাই কিনে ক'ব আপোনালোকে গেছ কৰিব তাৰপিছত আমি কৈ দিম কমেণ্ট ছেকশ্যনত ক'বচোন জাৰ্ণি আৰু ষ্টাৰ্ট হৈ গ'ল এইটো মাধৱ মন্দিৰ দেখালোৱে আপোনালোকক তো গাইজ এটা ভিউ পাইছোঁ নিজৰ চকুত যিটো দেখিছোঁ আল্টিমেট একদম না কি কওঁ ভিউটো চাই লওক আপোনালোকেও পাহাৰ এৰিয়া চব আৰু লগতে বঢ়িয়া বতাহো দি আছে তাৰমানে নকৈছোঁ আহি কিনে একদম তাৰমানে ক'ব নোৱাৰি আপোনালোকক ইমান ভাল লাগিছে তো আচল জেগা পোৱাই নাই যাই আছোঁ ঘৰত ভিউ চাতে কৈছোঁ হয় এইটো গাটা এটা 360 ভিউ চাই লওক গাইছে পথাৰখন দেখি কিনে মোৰ এটাই গান মনত পৰিছে সেউজীয়া পথাৰতে কি জানো মায়া আছে বাকী কি মই নাচো বাকী খেতি গান গাইজ এখন হৈছে মানুহে বনোৱা পাহাৰ এখন আছিল মানুহে বনোৱা পাহাৰ আৰু এখন হৈছে ভগৱানে বনোৱা পাহাৰ হ'লে ভগৱান মানে নেচাৰে বনাইছে হ'লে বলক কণ্টিনিউ কৰোঁ ভ্লগটো হাইৱেত তো
আজিকালি চিৰিয়েল যে আমি ডাইৰেক্ট শুৱালকুছি বা ব্ৰহ্মপুত্ৰ পাৰ উঠিম তো এইখিনি টাইমত আপুনি কৈয়ে দিলোঁ ব্ৰহ্মপুত্ৰ পাৰটো যাই আছোঁ নাজানো কিমান যাব পাৰোঁ নে নদী না পানী উঠি আছে চাওঁ যাই কিনে নে কি সেই কথা তো এইটো এইটো কিবা এইটো সেই বংশৰ দৌল মণ্ডপ পালোঁ কওকচোন ধুনীয়াকৈ বনাই আছে তো বাকী যাই থাকোঁ আমি দেৰি নকৰোঁ তো বলক আমাৰ লগত ফাইনেলি হাইৱে এণ্টাৰ হ'লোঁ আপোনালোকে এতিয়া চাই থাকক শুৱালকুছি হাইৱে শুৱালকুছিৰ হাইৱে বাবু ভাই আহিছে নেকি গেটখন পালোঁ দিছোঁ তো এইটো একবাৰ পাৰ্টটা দেখা দিব গেটটো चलिए आपका स्वागत है বস্ত্রনগরী শুৱালকুছি में ना कि বঢ়িয়া আমি আমাৰ হিন্দীটো ব্লগ অসমীয়াত ব্লগিং কৰি লওঁ প্ৰেক্টিছ কৰি লওঁ আধা হিন্দীটো ব্লগিং কৰিম এক্সপিৰিয়েঞ্চটো ফাৰ্ষ্ট ব্লগ বনাওঁ তাৰপিছত হিন্দী অসমীয়া ইংৰাজী ভাষা আছে চবতে বনাব চেষ্টা কৰিম বলক আপোনালোকক এতিয়া তাতে যাই দেখাই আছোঁ যাতে যাই কিনে আমি দেখাই দিব লাগিব কিনে ফাইনেলি এটা জেগা পাইছোঁ এই জেগা এটা পাইছোঁ বস্ত্ৰ উদ্যান কেমেৰা এংগল ঘূৰক বুলি আপোনালোকক বস্ত্ৰ উদ্যানখনে না বাহিৰৰ পৰাই দেখাই দিব চেষ্টা কৰিম কাৰণ আজি ছাডেন প্লেন না সেনেকৈ পইচা চইচাও লগত লৈ অহা নাই বুলি 20 টকা লেখা আছে যাব পাৰি কিন্তু সময়ো হাতত নাই মানে বাহিৰৰ পৰাই চাই লওঁ বঢ়িয়াকৈ বনাই থৈ দিছে একদিন আহিম একদিন কথা দিলোঁ আমি একদিন আহিম ইয়াতে বস্ত্ৰ উদ্যানত আহি কিনে আপোনালোকক গোটেইখিনি বস্তু দেখাব চেষ্টা কৰিম অফৰোডিং মানে একদম খাতাৰনাক অফৰোডিং হৈছে কিন্তু যি কি নহওক আমি আহিবৰ কাৰণে ছাকচেছ হ'লোঁ আমাৰ প্লেচটো কয় পুলবাই এক্সাইটমেণ্টত এইমাত্ৰ ইয়াৰ পৰাই তলত পৰিলোঁ আপোনালোকে জেগাটো চাই লওক তলৰ একদম যাই তাতে পৰিলোঁ হয় বেলেগ একো নহ'লে মাথাটো ফাটিলে মাথাটো ফাটিলে আকৌ বাকী ইয়াতে গৰু চৰু চৰবে আহি থাকে গৰু দেখি পাত্ৰ মনত পৰি গৈছে গৰুৰ কথা এই মানুহটোৱে খুব বকি থাকে কিয় ইমান বকনো তুমি এইফালে চাচো চাবা নাপে তামাম বকি থাকে তো আমি একদম পাৰক লাগি যায় আপোনালোকক এনেই অলপ ফিলটো দিব চেষ্টা কৰিম ব্ৰহ্মপুত্ৰৰ যাবা নালাগে নেকি ব'লা তো গাইছ একদম পাহাৰৰ কাষে কাষে আহি আছোঁ ৰাস্তাটো একদম ঠেক ৰাস্তা হা কি ক থাকা লাগছি কিন্তু চোৱাচোন জাগা তৈ গ'ল ওপৰৰ ফালে কেমেৰা এংগল ঘূৰা তো গাইজ আপোনালোকে কমেণ্ট কৰি কওকচোন এইটো কেনান জেগা ভূত থাকবা পাৰে না নৰে তো গাইজ ভূত চুত খাতিৰ নকৰোঁ আহিছোঁ যিহেতু আপোনালোকক দেখামেই কি কিলা গাইজ এইটো দেখছি ব্ৰহ্মপুত্ৰ দেখি পাগলা হৈ গৈছি দাউৰি দাউৰি গৈছি এই বোকা তুমি যাবা আকৌ নাই হ'লেও যাম আমি তো আহি পালোঁৱে কা হ'লেও চেণ্ডেল কেইযোৰ খুলি থৈ দিছোঁ এতিয়া মানে ফিলটো ভাল আহিব এই গোৱা আহিলোঁ নেকি আমি গোৱাৰ বীজ যেন লাগছিচোন মিনি গোৱা অঁ মিনি গোৱা এই মানুহ গান গাইছে নেকি একদম ভৰি সোমাই যায় এইটো বজিছি তাতে ধুমা মানুহ একদম ভৰি চৰি সোমাই গৈছি ঐ আহিবাই পাৰা নাইচোন সোনকাল এক্সাইটমেণ্ট ক'ত গেল তো আহি পালোৱে ৰখব কাষ
তো গাইছ এইটোৱে হৈছে ব্ৰহ্মপুত্ৰ আহিলোঁ আৰু নাই ঘৰত কি কৰি থাকোঁ বাকী এটা কথা কওঁ তোমাৰ আহি কেনে দেখছি হা ইয়াতে সোমাই গৈছি ৰ'ব টানি টানি উলিয়াব লাগিব এতিয়া ঐ মই সোমাইছোঁ এডভেঞ্চাৰ আজান হৈছে এটা লাগিল কিন্তু ভৰিৰ অৱস্থা চাব নেকি আপোনালোকে এই হৈছে ভৰি তাৰমানে বহুত বোকা আছে পানীৰ কাষ পাবাক লাগি যেতিয়া ভৰি হাতখন ধুই লওঁ সেইটোতো ফিউজে গেল বোধ হয় অ' কি হ'ল ভাগাল লাগছি কি কৰি আছ এতিয়া পাৰ্ক চকলেট তো গাইজ ব্ৰহ্মপুত্ৰত নাম জানিলোঁ কি হ'ল এখানটিও ব্ৰহ্মপুত্ৰৰে পানী হলি এটাই নুমছোঁ আৰু ভাল লাগছি মৌ মাৰিম তই এনে অলপ ফূৰ্তি কৰিছোঁ কি কৰিব আৰু ঘৰত বৰে এতে আহি অলপ ভাল লাগছি চাই থাকক ইমান চিনেমেটিক শ্বট ল'বা চেষ্টা কৰিছোঁ চাই লওক আপোনালোকে গাইজ ভিডিঅ'টো এখানতেই আছিল কেনে পালে আপোনালোকে যে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে বেল আইকনটো প্ৰেছ কৰি দিব